নতুন এটা ব্লগৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে বহুত দিনৰ মূৰত তাৰমানে এটা নতুন ব্লগ লৈ আহিছোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মই এতিয়া তাৰমানে এটা জেগাত যাই আছোঁ। কি জেগা তাৰমানে ক'ত যাম তাৰমানে আমি একো পাত্তাই পোৱা নাই। তাৰমানে আমি যাই আছোঁ আৰু আপোনালোকে একদম লাষ্টক লৈ চাই থাকিব। কেনেকুৱা লাগে ভিডিঅ'টো আৰু কমেণ্ট বক্সত জনাই দিব। আৰু আমি এতিয়া যাই আছোঁ জেগা আপোনালোকক দেখুৱাই আছোঁ। একদম আমি পুৱা ৰাতিপুৱা ওলাই আহিছোঁ। তাৰমানে এতিয়া কেইটাবা বাজিল মোৰ তাৰমানে টাইম নাই না, এই মোবাইলটোতে আছে টাইম সেইকাৰণে ক'ব পৰা নাই। এতিয়া 11টামান বাজিল। তাৰমানে এতিয়া আমি যাই আছোঁ, ক'ত যাই আছোঁ চাই থাকিব। আৰু বহুত তাৰমানে বহুত কিলোমিটাৰ আহিলোঁ আমি, মোটামুটি আমি 10-15 কিলোমিটাৰ মানে আহিলোঁ। এতিয়া আৰু বহুত যাব লগা আছে। এতিয়া যাই আছোঁ আৰু চাই থাকিব লাষ্টৰ বুলি। তাৰমানে এতিয়া আমি পিপ্লাছ চকত ৰখি মাত্ৰ তাৰমানে কিবা কিনি অলপ খাই ল'লোঁ। তাৰমানে এইটো হ'ল পিপ্লাছ চক। এতিয়া আমি তাৰমানে যাই আছোঁ আৰু চাই থাকিব। এতিয়া তাৰমানে গাছ তাৰমানে আমি তাৰমানে ভোগেশ্বৰী পাই যাম আৰু ভোগেশ্বৰী মন্দিৰ পাই যাম। তাৰমানে ভোগেশ্বৰী মন্দিৰৰ পৰা পোৱা যাব লাগে। এতিয়া আমি ফোন মাৰি আছোঁ আৰু এতিয়া যাই আছোঁ। শান্তিপুৰা যাব লাগিব। তাৰ ডাইৰেক্ট পোৱাৰ পিছতে একদম ভোগেশ্বৰী মন্দিৰ পাই যাম। আৰু ভোগেশ্বৰী যোৱা এটা ভিডিঅ' আছে, আপোনালোকৰ ডিছক্ৰিপশ্যনত দিয়া আছে লিংকটো, আপোনালোকে চাই ল'ব। আৰু ভোগেশ্বৰীৰ অহা ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব। সেই চব গাইছ তাৰমানে একদম ভোগেশ্বৰী যোৱা একদম দলংঘাট তাৰমানে বহুত বেয়া হৈ আছে। আৰু যদি ভোগেশ্বৰী যদি খোলা দিয়ে আৰু খোলা দিলে গুৱাহাটী যায় পথাৰেদি নামি যাব লাগে গাড়ী চাড়ী। আৰু এতিয়া চাওক ইমান বেয়া হৈছে ৰাস্তাটো। এইখন দলং চাওক, বাঁহৰ দলং। আৰু এইভাগে আছে আমাৰ পাছৰ দলংটো অঞ্জন। আমি এতিয়া যাই আছোঁ তাৰমানে এতিয়া যাই পাম আৰু ভোগেশ্বৰী মন্দিৰো। আৰু আমি এতিয়া যাব লাগে। এতিয়া যাই আছোঁ জেগাটোত, আপোনালোকে একদম লাষ্টলৈকে চাই থাকিব আৰু তাৰমানে আমি ভোগেশ্বৰী যোৱা ৰাস্তাটো পাই গ'লোঁ। এইটো চব চাৰিআলি হয়, এইটো চিধা যাব লাগে, তাৰপিছত পাই যাবি ভোগেশ্বৰী। আমি এইটো ৰাস্তাৰে যাব লাগিব। তাৰপিছত আমি তাৰমানে কুৰমাই গেট পাই যাম আৰু আমি তাতে যাব ওলাইছোঁ। এতিয়া যাই আছোঁ গাইছ। তাৰমানে ইয়াত কি সুন্দৰ বতাহ মাৰি আছে চাওক গাইছ। আমি এতিয়া তাৰমানে যাই আছোঁ। এই চাওক সুন্দৰ বতাহ আৰু কি লোকেশ্যন চাওক গাইছ, ইমান ধুনীয়া। তাৰমানে এতিয়া আমি যাই আছোঁ, অঞ্জনে আগত যাই আছে, মই এতিয়া তাৰ লগত যাব লাগিব। ইয়াত চাওক ইমান নতুন ব্লগ লৈ আহিছোঁ। তাৰমানে কি কৈছোঁ মানে নিজে বাৰ্তা বনাই যেনেকুৱা হ'লেও মই আপোনালোকে চাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো ভালকৈ চাব। আৰু সেইটোৱে কৈছোঁ আপোনালোকক। এতিয়া যাই আছোঁ একদম তাৰমানে যাই আছোঁ, ভাগৰ লাগি গৈছে। এতিয়া যাম আৰু এয়া চাওক সুন্দৰ ৰাস্তা। এয়া চাওক গাইছ, এতিয়া আহিম আমি চাহ খাই ল'লোঁ তাৰমানে। আৰু এতিয়া আমি ভাত চাতটো খাম আৰু তাৰপিছত আমি ঘৰলৈ যাম। আৰু এতিয়া তাৰমানে আমি ঘৰত আহি পালোঁ। তাৰমানে গাইছ ভিডিঅ'টো এইখিনি আছিল। তাৰমানে ভাত চাত খাই দি উঠি আহি গ'লোঁ, একদম ঘৰ পাই গ'লোঁ আৰু ড্ৰেছ চেঞ্জ কৰিলোঁ। গাইছ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে চাই কেনেকুৱা পালে একদম কমেণ্ট বক্সত জনাই দিব। আৰু ভিডিঅ'টো কেনে লাগে কমেণ্ট বক্সত জনাই দিব। আৰু বাই বাই গাইছ। আৰু অতি সোনকালে ভিডিঅ' আহি আছে নতুন।